নমস্কাৰ ৰাইজ, গুড মৰ্ণিং। আৰু এয়া চাওক, ৰাতিপুৱা মই পূৰা ৰেডি হৈ ওলালোঁ দোকানলৈ। আৰু এয়া চাওক, দোকান আহি পাই চাফ চিকুণ কৰিলোঁ। আৰু এতিয়া কাষ্টমাৰো আহিবলৈ ধৰিছে। এইফালে চাওক, মই বনাই আছোঁ পৰঠা, শুকান ৰুটি, আৰু এইফালে অমলেট। আৰু ফ্ৰেণ্ডছ, এতিয়া হ'ল আবেলি, আৰু যিহেতু বিহুৰ বজাৰ জানে, আৰু সেইকাৰণে মাৰ লগত গৈ আছোঁ বজাৰলৈ। আৰু আপোনালোকে বাৰু বিহুৰ বজাৰ কৰিলে নে নাই? বিহুৰ আয়োজন কেনেকুৱা কমেণ্টত জনাব। আৰু এয়া চাওক, আমাৰ পাহাৰখন আপোনালোকক দেখাইছোঁ, কেনেকুৱা পৰিৱেশ সেয়া চাওক, দেখিলে বিৰাটেই ভাল লাগে। তো এয়া মাফালে আৰু মই পিছে আপোনালোকে কি ল'লে বিহুত কমেণ্টত জনাব। আৰু এয়া চাওক, পাহাৰখনৰ মজাই বেলেগ। আৰু এয়া ফাইনেলি বজাৰ পালোঁ, আৰু বজাৰৰ অকণমান দেখালোঁ। নেক্সট মিনি ব্লগত লগ পাম।